Hi guys, স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেল 20.7 ফিটনেছ অসমলৈ। গাইজ আজি আমি আপোনালোকক দেখাম আপোনালোকে যেতিয়া প্ৰথম দিনা জিমত যায় সেইদিনাখন কি কি এক্সাৰচাইজ কৰিব লাগে, কেনেকুৱা ধৰণৰ ষ্ট্ৰেচিং কৰিবলৈ টেকনিকবোৰ সেইখিনি আপোনালোকক আজি দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত মই দিম দুটামান ট্ৰিক যিটো আমাৰ মাছল চ'ৰনেছ হয়, যিটো বিষায় আমাৰ মাছল প্ৰথম এক্সাৰচাইজ কৰাৰ পিছত সেইখিনি কেনেকৈ ৰিলিফ পাব লাগে। আহক আৰম্ভ কৰোঁ ভিডিঅ'টো। গাইজ এক্সাৰচাইজ কৰাৰ আগত আমি প্ৰথমতে ষ্ট্ৰেচিং কৰি ল'ম। ষ্ট্ৰেচিং বহুতেই ইম্পৰ্টেণ্ট হয়, যাতে আমি ইনজিয়ৰ্ড নহয় এক্সাৰচাইজ কৰে, তাৰ বাবে আমি ষ্ট্ৰেচিং সদায় আগতে কৰি ল'ব লাগে যাতে আমাৰ বডিটো ফ্ৰী হয়। আৰু আপোনালোকে মন কৰিব যাতে ষ্ট্ৰেচিং কৰোঁতে আপোনালোকৰ ক'ৰবাত পেইন হৈছে নেকি সেইটো মন কৰিব। যদি আপোনালোকৰ ক'ৰবাত পেইন হৈছে তেনেহ'লে আপোনালোকৰ জইণ্টৰ কিবা প্ৰব্লেম থাকিব পাৰে। যদি বেছিকৈ আপোনালোকৰ পেইন হৈছে তেনেহ'লে আপোনালোকে এক্সাৰচাইজ কৰিব নালাগে আৰু আপোনালোকে ফিজিচিয়ানৰ ওচৰত যোৱাটো ভাল হ'ব। ফাৰ্ষ্ট এক্সাৰচাইজ আমি কৰিম পুছআপ। পুছআপ আমি দুটা ছেট কৰিম আৰু ৰেপিটেশ্যন হ'ব। আপোনালোকে যেইটা ৰেপিটেশ্যন কৰিব পাৰে সেইটা ৰেপিটেশ্যন কৰিলেই হৈ গ'ল। আৰু আপোনালোকৰ আৰ্মছ আৰু শ্ব'ল্ডাৰৰ পজিশ্যন যদি পেৰেলেল হয় সেইটো মন কৰিব। আৰু যোনবিলাকে নৰ্মেল এইটো পুছআপ কৰিব নোৱাৰে তেওঁলোকে এই পজিশ্যনটো কৰিব। নীত আপোনালোকে জোৰ দি পেলাই ভৰি দুখন ক্ৰছ কৰি পেলাই এইটো পুছআপ কৰিব, যোনে নৰ্মেল পুছআপ কৰিব নোৱাৰে। ছেকেণ্ড এক্সাৰচাইজ আমি কৰিম লেট পুল ডাউন। আপোনালোকে পজিশ্যনটো চাই লওক, ষ্ট্ৰেইট আপ আৰু ষ্ট্ৰেইট ডাউন কৰিলে হৈ গ'ল। আপোনালোকে কিছুমানে কি কৰে হেডটো বহুত পিছফালেলৈকে ঠেলি দিয়ে, ইমান পিছফালে ঠেলিব নালাগে। আপোনালোকে ষ্ট্ৰেইট কৰিব, ষ্ট্ৰেইট আপ যাব, ষ্ট্ৰেইট ডাউন দিব আৰু মেক চিয়ৰ যে আপোনালোকৰ লেফ্ট মাছলত আপোনালোকৰ কণ্ট্ৰাক্ট হয়। এইটো এক্সাৰচাইজো আমি দুটা ছেট লগাম আৰু ৰেপিটেশ্যন হ'ব 12ৰ পৰা 15 ভিতৰত। আৰু আপোনালোকে ৱেইটটো নিজৰ পাৱাৰ অনুযায়ী লগাই দিব, যাতে বেছিকৈ ৱেইট নলগাব। আপোনালোকে বেলেগক চাই পেলাই আপোনালোকৰ নিজৰ যিটো কেপাচিটি সেই কেপাচিটিৰ ওপৰতহে আপোনালোকে ৱেইটটো লগাব। ইয়াৰ পিছত এক্সাৰচাইজটো আমি লগাম চেষ্টৰ বাবে ডাম্বেল প্ৰেছ। এইটো এক্সাৰচাইজো আমি দুটা ছেট কৰিম আৰু ৰেপিটেশ্যন হ'ব 12ৰ পৰা 15লৈ। আপোনালোকে এক্সাৰচাইজটো কৰোঁতে মন কৰিব যাতে আপোনালোকৰ কণ্ট্ৰাক্ট চেষ্টৰ ওপৰত হয়। শ্ল'লি আপ কৰিব এণ্ড ডাউন কৰিব ষ্ট্ৰেইট। আপোনালোকে ৱেইট ল'ব আপোনালোকৰ কেপাচিটি অনুযায়ী, বেলেগক দেখি পেলাই যাতে আপোনালোকে বেছি ৱেইট নলয়, তাৰ বাবে আপোনালোকে ইনজিয়ৰো হ'ব পাৰে। সেইটো কথা আপোনালোকে মনত ৰাখিব। ইয়াৰ পিছৰ এক্সাৰচাইজটো কৰি আমি ডাম্বেল শ্ব'ল্ডাৰ প্ৰেছ। এইটো এক্সাৰচাইজো আমি দুটা ছেট কৰিম আৰু ৰেপিটেশ্যন হ'ব 12ৰ পৰা 15ৰ ভিতৰত। আপোনালোকে ডাম্বেল এটা ষ্ট্ৰেইটলি ওপৰলৈ লৈ যাব আৰু তললৈ লৈ আনিব। আৰু ৱেইটবোৰ এনেকৈ চিলেকশ্যন কৰিব যাতে আপোনাৰ কেপাচিটি অনুযায়ী উঠাব পাৰে। ইগ' লিফটিং নকৰিব বেলেগক দেখি, যাৰ ফলত আপোনালোকে ইনজুৰি হ'ব পাৰে। আমি
লাষ্ট এক্সাৰচাইজ কৰিম বাইচেপ কাৰ্ল আমি মেচিনত কৰিম যাতে আমাৰ বেলেঞ্চটো ঠিকে থাকে আৰু ইয়াতে দেখাই দিয়াৰ দৰে আপোনালোকে ষ্ট্ৰেইটলি তললৈ নমাই লৈ যাব ৱেট আৰু তাৰপিছত ওপৰলৈ লৈ নিব আৰু ৱেট আপোনালোকে বেছিকৈ নুঠাব যিখিনি আপোনালোকৰ কেপাচিটি খালি ফৰ্মটো কাৰেক্ট হ'ব লাগিব ফৰ্মটো কাৰেক্ট কৰি পেলাই আপোনালোকে কেপাচিটি অনুযায়ী আপোনালোকে ৱেটটো উঠাব Hold up. আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল এতিয়া গাইজ মই আপোনালোকক ক'ম যে আপোনালোকৰ মাছল চৰনেছ কিয় হয় কাৰণ যেতিয়া আপোনালোকে গাইজ কোনো এনে নকৰা কাম এটা কৰিব যিকোনো কাম যদি আগতে নকৰা কাম এটা কৰে তেতিয়া আপোনালোকৰ মাছলবোৰ শ হয় সেইবাবে আপোনালোকে যেতিয়া প্ৰথম জিমত এক্সাৰচাইজ কৰে তেতিয়া কি হয় মাছলবোৰ শ হৈ যায় হোৱাৰ পিছত কি হয় এইবোৰ অলপ বিষায় পেইন হয় কিন্তু এইবোৰ টেম্পৰেলি পেইন হয় এই বিষটো আপোনালোকে এনজয় কৰিব লাগে আৰু ডাঙৰ এটা ভুল কৰোঁ আমি হাতাই কি কৰোঁ যেতিয়া আমাৰ প্ৰথম দিনা এক্সাৰচাইজ কৰাৰ পিছত মাছলবোৰ পেইন হয় তেতিয়া আমি ছেকেণ্ড দিনা এক্সাৰচাইজ কৰিব নাহোঁ বিষৰ বাবে বা আমি পেইন কিলাৰ খাওঁ এনেকুৱা নকৰিব আপোনালোকে কি কৰিব নেক্সট ডে জিমত আহক এক্সাৰচাইজ কৰক তেতিয়াহে আপোনালোকৰ মাছল পেইনখিনি আপোনালোকে সোনকালে ভাল পাব যদি আপোনালোকে যদি নেক্সট ডে পেইন হোৱা বাবে এক্সাৰচাইজ কৰিব নাহে তেতিয়া আপোনালোকৰ কি হ'ব বিষখিনি বেছি দিনলৈকে থাকিব গতিকে আপোনালোকে কি কৰক আজি পেইন হ'লেও নেক্সট ডে আহক তেতিয়াহে আপোনালোকৰ পেইনখিনি অতি সোনকালে ভাল হ'ব আশা কৰোঁ মই দিয়া ইনফৰমেশ্যনখিনি আপোনালোকৰ কামত আহিব যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিয়ক এণ্ড কিপ হেল্ডি গাইজ থেংক ইউ